এই কুকুৰটো যে দেখিছে যে আমাৰ ঘৰৰ কুকুৰে হয়, ইয়াৰ নাম টুকটুক। বানপানীৰ সময়ত ই এখন মানে খাৰা জপনাত মই 26ৰ পৰা 27 ঘণ্টা সময় একো নোখোৱাকৈ সেই পানীৰ মাজতে তাৰ পিছফালৰ ঠেং দুটা পানীৰ মাজত আৰু ওপৰৰ মানে আগফালৰ ঠেং দুটা একেবাৰে মানে জেওৰাখনৰ মানে এনেকৈ দুইখন হাতেৰে ধৰি তেনেকুৱাকৈ সি 26ৰ পৰা 27 ঘণ্টা সময় সি জীয়াই থাকিলে। আমিতো ভাবিছিলোঁ সি উটি গ'ল বুলিকৈ, কাৰণ আমি যেতিয়া ওলাই গৈছোঁ আগৰ ভিডিঅ'ত কোৱা মতে মোৰ ইমানটো পানী মই ডুবু অৱস্থা। আমাৰ সেই বেলেগ এজন ল'ৰাই আহি বচাইছে। মোৰ মানুহজনে তাক বচাবলৈ কাৰণে নিজৰ কান্ধত তাক উঠাই লৈ আহিছিলে, কিন্তু সেই জেগাডোখৰ যিহেতু এঢলীয়া, পানীৰ কাৰেণ্টটো বহুত বেছি, সেইটো টাইমত এইডোখৰ পৰা ইয়াত যে এনেকৈ যে ৰাখিছিলে, সেইটো টাইমত আমাক মানুহখিনিক মানে মানুহজনে বচোৱাৰ টাইমত সি কোনটো টাইমত মানে কান্ধৰ পৰা মানে উঠি ইটো চাইডে গুচি গ'ল। সি মানে উঠি গুচি গ'ল মানে একো পাত্তাই নাপালোঁ যে আমি মানুহখিনি ইয়াকো বচাবলৈ চেষ্টা কৰা হৈছিলে। আমিতো ভাবিলোঁ যে তাক হেৰুৱাই পেলালোঁ বুলিকৈ। তাৰপিছত ছেকেণ্ড দিনা যিদিনাখন পানী আহিছে সেইদিনাখনতো গ'লেই, ছেকেণ্ড দিনাখনতো পূৰা পানী, সেইদিনাখন আহিব পৰা নাই ঘৰলৈ মানুহ, সেইদিনাখনো একদম এক কঁকালৰ ওপৰৰ পানী। সেইদিনাখন পিছবেলা অলপ পানী কমাত মানুহজনে আৰু দেউতাই মানে চাবলৈ আহিছিলে ঘৰখন। তেতিয়া দেখিছে আমাৰ পিছফালে যিটো মানে খেৰৰ ঘৰ আছে, খেৰৰ ঘৰত জেওৰাখনত ধৰি সি থিয় হৈ আমাৰ ফালে মানে ঘৰৰ ফালে চাই আছে। আমাৰ মানুহজনক দেখি আৰু দেউতাক দেখি মানে এটা আশা পাইছিলে যে মানে মোক এতিয়া বচাবহি, কিন্তু সেইডোখৰ যিহেতু মানে একদম যাব নোৱাৰিলে। সি আকৌ মানে তেনেকৈ বহুত টাইম ৰৈ থাকিলে। মানুহজনে দেখিও মানে বেয়া লাগিছে, কিন্তু যাব পৰা অৱস্থাত নাই, মানে ইমানে একদম ডিঙি পানী হৈ যাব মানে তেনেকুৱা, তাক আনিব নোৱাৰে। তাৰপিছত একেবাৰে গধূলিৰ আগে মানে মানুহজনৰ মনটো নামাৰিলে, গধূলিৰ আগে মানুহজনে গুচি আহিলে। আমি য'ত থাকিছিলোঁ কিনাৰৰ ঘৰৰ মানুহজনে গুচি আহি তাৰপিছত তাক সেই ডিঙি পানী মানুহজনে এক বুকুমান পানী হ'ব, সেই এক বুকু পানীত নামিয়ে তাক সেই মানে খেৰৰ ঘৰৰ জপনাখনৰ পৰা মানে জেওৰাখনৰ পৰা তাক আকৌ এনেকৈ কান্ধত লৈ তাক আকৌ সেইখন ঘৰলৈ, আমি য'ত থাকিছিলোঁ কিনাৰৰ ঘৰ, সেইখন ঘৰলৈ তাক লৈ গৈছে। তেতিয়া দেখিছে যে সি মানে পিছফালৰ ভৰি দুটা তাৰ কাম কৰা নাই, কাৰণ পিছফালৰ ভৰি দুটাটো মানে এনেকৈ পানীতে সোমাই আছিলে ন। সিটো মানে কিমান ঘণ্টা 26ৰ পৰা 27 ঘণ্টা সময়, মানে বহুত সময়, মানে বহুতখিনি মানুহ 24 ঘণ্টাই ধৰকচোন, সিমান সময় সি যে পানীত তেনেকৈ আছিলে একদম থিয় হৈ, একো নোখোৱা নেমেলাকৈ, পায়খানা পেচাব নকৰাকৈ তেনেকুৱাকৈ আছিলে। খোজকাঢ়িব নোৱাৰা হৈ গ'লগৈ। তাক যেতিয়া মানে মাটিত থিয় কৰিব পৰা নাই, সি বহি গৈছেগৈ, পৰি গৈছেগৈ। তাৰপিছত তাক ভাত চাত দিয়া হ'ল, তাৰপিছত অকণমান শুবলৈ ভালকৈ